নমস্কাৰ আমি সকলোকে আকৌ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এণ্টাৰটেইনাক্সমলৈ আৰু আজি আমি আছোঁ বেদেতিত আৰু বেদেতিত এনে এগৰাকী ব্যক্তিক আমি লগ পাইছোঁ তেখেতে নিজৰ জীৱনত তেখেতৰ যিটো সংগ্ৰাম আছে সংগ্ৰামত প্ৰায় আগবাঢ়ি সংগ্ৰামক নেওচি তেওঁ আগবাঢ়ি যাবলৈ সক্ষম হৈছে আজি আমাৰ লগত আছে এসময়ৰ দুৰ্দান্ত ঢুলীয়া আৰু বৰ্তমানৰ অভিনেতা অঞ্জল দাসক আমি আসলতে জুন নেহা বুলি জানো তেওঁ সেই নামেৰে জনাজাত তেওঁ আমাৰ ফ্ৰেমত আমি তেওঁক লৈ আহিছোঁ আজি খুব ভাল লাগিছে সৰ্বপ্ৰথমে আমি অঞ্জল দাসক আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ নমস্কাৰ ভাল লাগিল যেটো আপোনালোক ইমানখিনি কষ্ট কৰি আমাৰ ইয়াত আহিলে আৰু সৰ্বপ্ৰথমে মই আপোনালোকৰ চেনেলটো এণ্টাৰটেইন অসমক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যেটো ইমানখিনি মৰম আৰু উৎসাহ দিবলৈ আপোনালোক ইমান কষ্ট কৰি যেটো আমাৰ ওচৰত আহিছে ভাল লাগিছে যেটো আপোনালোকৰ চেনেলটোকো সকলোৱে মৰম দিয়ক আৰু আমাকো ৰাইজে সকলোখিনি মৰম দি উৎসাহ দি আশীৰ্বাদ কৰি আগুৱাই যাবলৈ মানে প্ৰেৰণা দিয়ক উৎসাহ দিয়ক তাকে কামনা কৰিছোঁ এতিয়া অঞ্জল তোমাক জুন নেহা বুলি জানে গোটেই অসমৰ ৰাইজে এটা কথা হ'ল এই নামটোৰ ৰহস্য অকণমান মই জানিব বিচাৰিম জুন এটা আচলতে জেন্টছ নাম হয় বুলি আমি জানো আৰু নেহা বুলি ক'লে এইটো মহিলাসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এতিয়া তাৰ স্পষ্টীকৰণ অকণমান লাগে জুন নেহা মানে জুনৰ কামখিনিও আগৰ পৰা সৰুৰ পৰা বেলেগ আৰু নেহা কামবোৰ সৰুৰ পৰা বেলেগ সৰুৰ পৰা আমি একেলগ হোৱা নাই জুন নেহা মানে নেহা কামবোৰ নেহাই কৰে আৰু জুনৰ কামবোৰ মই যেহেতু জুন আৰু একচুৱেলি অঞ্জলটো মোৰ মানে মেইন নাম কিন্তু অঞ্জল বুলি ক'লে হয়তো বহুতে চিনি নাপায় একচুৱেলি জুন বুলি ক'লে চিনি পায় এতিয়া জুনৰ কামবোৰো মানে বেলেগ দুইটা পিছতহে মিল খাইছোঁ বহু বছৰ পিছত যিহেতু মই সৰুৰ পৰা অলপ নৃত্য কৰি আহিছিলোঁ আৰু যেহেতু মোৰ তেতিয়া নৃত্য কৰি আহোঁতেনে নৃত্য কৰি থকা মাজতে কিছুমান বিহুৰ ক্ষেত্ৰত অলপ আগবাঢ়ি আহিলোঁ ঢোল চোল অলপ বজালোঁ আৰু হয়তো বহু জেগাত ৰাইজৰ মৰমত আৰু মোৰ কষ্টৰখিনি বিনিময়ত শ্ৰেষ্ঠ ঢুলীয়া পাবলৈও সক্ষম হৈছোঁ লগতে গাঁৱত এটা মোৰ ভাল টীম আছে দীপজ্যোতি বিহুৱা দল এতিয়া বাৰু মই তাৰ নেতৃত্বত মই লৈ আছোঁ দলটোৰ কিন্তু একচুৱেলি দলটোত এতিয়া মই নিজে ঢোলটো নবজাওঁ যিহেতু মই অভিনয় লাইনতো আহিলোঁ এতিয়া ঢোলটো বোলো মোৰ ভাইটিসকলে মানে বিহু দলটো চলাই আছে আৰু মই থাকোঁ বাৰু মই নিজে থাকোঁ মোৰ নেতৃত্বতে দলটো আছে আৰু তাৰপিছত এদিন হঠাৎ মানে এইখিনি কাহিনী মই অলৰেডি কৈছোঁ বহু ইণ্টাৰভিউত তথাপিতো আকৌ একেখিনিকে ক'বলৈ বেয়া লাগে যদি তাকো কৈছোঁ আৰু দাদাসকল যিহেতু ইমান মৰম চেনেহ দিবলৈ আমাৰ মাজত আহিছে আমাৰ ইয়ালৈ আহিছে চৰি বেয়া নাপাব নেহাই মানে হঠাৎ এদিন কিবা নৃত্য শিকিবলৈ মোক নিমন্ত্ৰণ কৰিলে মানে মই আহিছিলোঁ বেলেগৰ লগত সেইখিনি আকৌ আজি নকওঁ বাৰু আহিলোঁ তাইক শিকালোঁ শিকাই তাই ভাল পালে মোৰ কোৰিঅ'গ্ৰাফটো খুব ভাল পালে তাৰপৰা তেনেকৈ আহি থাকোঁতে তাইকো শিকালোঁ আমি দুয়ে যাবা কিছুমান কভাৰ ভিডিঅ' কৰিবলৈ সক্ষম হৈছোঁ কভাৰ ভিডিঅ' কৰি থাকোঁতে কেতিয়াবা কিছুমান দাদা আছিলে আমাৰ অপূৰ্বজ্যোতি ভূঞা বুলি কয় তেখেতে আমাক অফিচিয়েল ভিডিঅ' কিছুমান কাম কৰিবলৈ সুযোগ দিলে কৰি আছোঁ কৰি থাকোঁতে মানে আমি নাজানিছিলোঁ যে অসমৰ ৰাইজৰ ফালৰ পৰা যে মোৰ সমষ্টিটো আমাৰ বিহালী সমষ্টিৰ ৰাইজৰ ফালৰ পৰা যে ইমানখিনি মৰম পাম কেতিয়াও ভবা নাছিলোঁ যে হঠাৎ মানে বহুখিনি মৰম পাই গ'লোঁ ঢোলৰ ক্ষেত্ৰতো ডান্সৰ ক্ষেত্ৰতো সৰুৰ পৰা কৰি আহিছোঁ যদি সেইখিনিতো বহুতখিনি মৰম দিলেই কিন্তু আপোনাৰ অভিনয় ক্ষেত্ৰতো যে ইমান সোনকালে যে আমাক মৰম দিব কেতিয়াও ভবা নাছিলোঁ সেইকাৰণে বহুতখিনি মৰম পোৱাৰ কাৰণে তাৰপৰা যিমানখিনি পাওঁ সকলো ফালৰ পৰা মানে জুন নেহা বুলি আহি গ'ল আমাৰ নামটো আৰু আমি দি লোৱা নাম নহয় মই আৰু এটা ইণ্টাৰভিউত কৈছোঁ এইষাৰ কথা বিশ্বনাথ চাৰিআলি এদিন মই হঠাৎ কিবা এটা বজাৰ কৰিব যাওঁতে মানে কণ ল'ৰা ছোৱালীখনে মোৰ কম্বল ভিডিঅ'টো চাইছিলে খুব ভাল পাইছিলে সেইটো খুব ধুনীয়াকৈ ভাইৰেল হৈছিলে অসমত তেতিয়া মানে ছোৱালীকেইজন মানে তেতিয়া নেহা নাছিলে মোৰ লগত তেতিয়া মানে তেওঁৱে ক'লে দুজনীমান ছোৱালী এইটো জুন নেহা আহিছে বুলি কৈছিল মানে ভাবিছিল কি মোৰ উপাধিটো নেহা বুলি ভাবিছিলে কিন্তু মোৰ জুনৰ পিছত যে নেহাটো যে বেলেগ এগৰাকী আছে সেইটো তেখেতলোকে গম পোৱা নাছিলে কিন্তু জুন নেহা বুলি ভাবিছিল মোৰ মানে উপাধিটো যিহেতু মোৰ দাস হয় কিন্তু তেখেতলোকে নেহা বুলি ভাবিছিল মানে এইটো চোৱা জুন নেহা আহিছে বুলি কৈছে তেতিয়াৰ পৰা মানে তেনেকৈ ভাবোঁতে জুন নেহা হৈ গ'ল আৰু আজি পৰ্যন্তলৈকে জুন নেহা তেনেকৈ কাম কৰিবলৈ কষ্ট কৰি আছোঁ চেষ্টা কৰি আছোঁ এতিয়া সেই নামটোৱে চিনাকি হৈ গৈছে সেইটো নামে চিনাকি হয় এতিয়া এজন দুৰ্দান্ত ঢুলীয়া কেইবাটাও কম্পিটিশ্যনত তোমাক শ্ৰেষ্ঠ ঢুলীয়া হিচাপে হয় বাৰু দুৰ্দান্ত ঢুলীয়া বুলি ক'লে ভুল হ'ব কিয়নো মোৰ ওপৰতো বহুতকেইজন জ্যেষ্ঠ লোক আছে আৰু যাৰ পৰা মানে মই তেওঁলোকৰ পৰা মানে ল'ব পাৰিছোঁ শিকিব পাৰিছোঁ দুৰ্দান্ত নহ'লেও সৰু সুৰাকৈ অলপ কষ্ট কৰিছোঁ বজাবলৈ চেষ্টা কৰি আছোঁ এতিয়া আমি সেই কথাটোৱে মই জানিব বিচাৰিছোঁ আমি জনামতে তুমি ঢুলীয়া হিচাপে বিশেষ নাম কৰিবলৈ সক্ষম হৈছিলা এতিয়া
ঢুলীয়া আৰু ডান্সিং তুমি কৰি আছিলা ডান্স আৰু ঢুলীয়া আৰু নৃত্যত তুমি চেষ্টা কৰি আছিলা তাৰ পৰা হঠাৎ এক্টিং জগতত তুমি আগবাঢ়িলা মানে প্ৰচেছটো অকণমান কেনেকৈ লিংকটো হ'ল কেনেকৈ সোমালা এইটো বহুতকেইটা ইণ্টাৰভিউ দিলোঁ এইটোত অলপ বেলেগ হ'ল মানে এই কথাটো আপোনাৰ ফালৰ পৰাহে আহিছে একচুৱেলি এইটো বাকী ইণ্টাৰভিউখিনিনো অহা নাই বাৰু মানে আপোনাৰ প্ৰথম মই ডান্সাৰ আছিলোঁ তাৰপিছতহে ঢুলীয়া আহিলোঁ তাৰপিছত এই নেহাক যেতিয়া মানে মই নৃত্য শিকাবলৈ আহিলোঁ মোৰ কিন্তু এক্টিং লাইনত অহা মন নাছিলে একেবাৰে নাছিলে তো নেহাই কি কৰিলে মানে কভাৰ ভিডিঅ'বিলাক মই যিহেতু কৰিঅ'গ্ৰাফ কৰি আছিলোঁ তেওঁ মানে মোক ক'লে যে তুমিয়ে এক্টিংটো কৰা মই বেলেগৰ লগত আকৌ নকৰোঁ আৰু মই বোলো মোৰতো এক্টিং কৰা মন নাছিলে মই কৰিঅ'গ্ৰাফাৰ মোৰ সপোন এটা আছিলে ভাল ডাইৰেক্টৰ হোৱা আৰু কৰিঅ'গ্ৰাফাৰ হোৱা আৰু সপোনটো এইটো নহয় মই বৰ ডাঙৰ নাম থকা ডাইৰেক্টৰ বা কৰিঅ'গ্ৰাফাৰ হোৱাগৈ নাই কিন্তু মোৰ নিজাববীয়াকৈ মই আনৰ বহুতকেইটা ভিডিঅ'ত মই ডাইৰেকশ্যন কৰিছোঁ আৰু কৰিঅ'গ্ৰাফো কৰিছোঁ কিন্তু আপোনাৰ এই নেহাই কৰিলে বুলি ক'ব পাৰি আৰু তাই মানে মোৰ এক্টিং লাইনত আনিলে কিন্তু একচুৱেলি মোৰ এক্টিং লাইনত অহা মন নাছিলে মোৰ কৰিঅ'গ্ৰাফাৰ বা ডাইৰেক্টৰ হোৱা মন আছিলে এতিয়া এক্টিঙৰ কথা যদি ওলাইছে বৰ্তমান তোমাৰ কি চলি আছে প্ৰজেক্ট কি প্ৰজেক্ট বৰ্তমান প্ৰথমতেতো আপোনাক ক'লোৱেই যিহেতু আৰম্ভণিত মই অফিচিয়েল ভিডিঅ' কৰিছিলোঁ নেহাই মই কভাৰ ভিডিঅ' কৰিছিলোঁ তাৰপিছত অপূৰ্বজ্যোতি ভূঞা বুলি কোৱা এজন ছাৰে আমাক কিছু গান দিলে তাৰপৰা আমাৰ নিজৰ প্ৰডাকশ্যনো কিছুমান আমি উলিয়ালোঁ আৰু আপোনাৰ অফিচিয়েল ভিডিঅ' মানে মিউজিক এলবাম বহুতকেইটা উলিয়ালোঁ আৰু মিউজিক এলবামবিলাকত বহুতখিনি মৰম দিলে তাৰপৰা মোৰ ভাইটি এটা আছে নেহাইতো অলৰেডি অলপ আগত ক'লেই আপোনাৰ মানে কথা পাতি থকা ডিছকাছ কৰোঁতেনো কৈছিলে যে বুধিন খনিকৰ নামটো কৈছিলে বুধিন খনিকৰ মানে মোৰ ভাইটিয়ে হয় তেওঁ ৰং চিৰিয়েলৰ চিৰিয়েল কিছুমানৰ তেওঁ প্ৰথমতে এছিষ্টেণ্ট ডাইৰেক্টৰ কৰি আছিলে বৰ্তমান এতিয়া তেওঁ মেইন ডাইৰেক্টৰ কৰি আছে কিছুমান চিৰিয়েলত মানে চেনেলটো নহয় চিৰিয়েল কিছুমানৰ তেওঁ মানে আপোনাৰ কি কৰিলে মোৰ শ্বৰ্ট কিছুমান ফিল্ম কৰিবলৈ দিলে যে মই তেতিয়া তেওঁৰ ডাইৰেকশ্যনত এখন ফিল্ম কৰিছিলোঁ অন্তিম বুলি হয় বেছি দিন মানে 3 মাহমান হৈছে অন্তিমখনতো অসমৰ ৰাইজে আমাৰ বিহালী সমষ্টিৰ ৰাইজে খুব মৰম দিলে আপোনাৰ মোৰ দুদিনতে 1.5 লাখ ভিউজ পাৰ হৈছে 1,50,000 আপোনাৰ 1,50,000 150 তাৰপৰা আপোনাৰ তেনেকৈ কৰোঁতেও সেইখনতো বহুত মৰম দিলে আৰু বিশেষকৈ আমাৰ এটা খুব ৰাইজৰ কাৰণেও ভাল খবৰ আপোনালোকৰ কাৰণেও ভাল খবৰ মইতো এক্টিং আজিলৈকে ক'তো শিকাই নাই নেহাও ক'তো শিকাই নাই যিমান পাৰোঁ মোবাইলতে চাই টিভিতে চাই অলপ কৰিবলৈ চেষ্টাহে কৰিছোঁ দেই এইটো নহয় যে ভাল অভিনেতা এতিয়া সেইটো নহয় খালি চেষ্টা কৰি আছোঁ যে এইটো লাইনত আমি আগবাঢ়ি যাব পাৰোঁ আপোনাৰ মিন্ময় মানসৰ দ্বাৰা পৰিচালনা আৰু সুন্দৰ ৰাজখোৱাৰ প্ৰযোজকত মানে আমাৰ প্ৰডিউচাৰ সুন্দৰ ৰাজখোৱা তেখেতলোকৰ নেতৃত্বত এখন চিনেমা কৰিছে এখন ছবিগৃহত অহা চিনেমা তিনিচুকীয়াত কৰিছে এখন যুঁজ বুলি এখন একদম মানে ভাল চিনেমা এখন কৰিছে তাত মূল নায়কত আছে সুব্ৰত দেউৰী আৰু গীতাশ্ৰী ৰাজখোৱা ডিব্ৰুগড় হয় তাত মানে আপোনাৰ আমাক নিমন্ত্ৰণ কৰিলে যে তোমালোকৰ অন্তিমখন চাই নিমন্ত্ৰণ কৰিলে অন্তিমখনত খুব ভাল লাগিলে তোমালোক দুয়োকে তোমালোকে এটা কাম কৰা তোমালোক আহা চিনেমাখনত কাম কৰা তাৰপৰা আমাৰ চব ফৰ্মেলিটি যিমানখিনি আছে এখন চিনেমাত কৰিবলগীয়া গোটেইখিনি আমাৰ এগ্ৰিমেণ্ট হ'ল এগ্ৰিমেণ্ট কৰাৰ পিছত আমি গ'লোঁ কিন্তু কৰি ভাল লাগিল মানে প্ৰথমবাৰৰ বাবে এখন ছবিগৃহত চলা চিনেমা এখনত আমি দুয়োৱে সুযোগ পাইছোঁ তেওঁ মূল নায়কৰ ভনীয়েকৰ পাঠ কৰিছে আৰু মই মূল নায়কৰ বন্ধুত্ব মানে মই SI কেৰেক্টাৰ এটা কৰিছোঁ মানে পুলিচ ইনস্পেক্টৰ SI কেৰেক্টাৰ এটা কৰিছোঁ আৰু চিনেমাখন 2024 9 ফেব্ৰুৱাৰী মানত হয়তো ৰিলিজ হ'ব লাগে আৰু ভাল এখন চিনেমাখন ড্ৰাগছৰ ওপৰত মানে বনাইছে আমাৰ ডাইৰেক্টৰ মিন্ময় মানসে খুব সুন্দৰকৈ তেখেতে বনাইছে এখন আৰু তাত প্ৰডিউচাৰ কৰিছে সুন্দৰ ৰাজখোৱা ভাল এখন চিনেমা আহি আছে ৰাইজৰ মাজলৈ খুব সোনকালে আহি আছে তেনেকৈ কিন্তু আমি এটা ভাল লাগিলে বহুত এক্টিং নিশিকাকৈ অভিনয় ক'তো নিশিকাকৈ অতি সোনকালে মানে এখন ভাল এখন চিনেমাত আমি দুয়োৱে সুযোগ পালোঁ এতিয়া আমি কথা পাতি আছোঁ জুনৰ লগত যোনে এক্টিঙত পদাৰ্পণ কৰিছিলে এটা শ্বৰ্ট ফিল্ম অন্তিমৰ দ্বাৰা আৰু এই অন্তিম যি শ্বৰ্ট ফিল্মটো তেখেতসকলে বনাইছিলে এইটো ভাইৰেল হৈছিলে কিন্তু সকলোৱে নিশ্চয় চাইছে অসমৰ প্ৰায়ভাগ লোকে এই শ্বৰ্ট ফিল্মটো চাইছে আৰু সকলোৱে শলাগিছে তেওঁক এতিয়া এই ফিল্মটোৰ বিষয়ে যদি আমি জানিব বিচাৰোঁ কেনেকৈ তেওঁ সুবিধা পালে আৰু কেনেকৈ কামবোৰ কৰিলে সেই বিষয়ে অকণমান সবিশেষ অন্তিম মানে একচুৱেলি মোৰ নিজৰ চেনেলটোতে মই অন্তিমখন ৰিলিজ দিছোঁ মোৰ চেনেল এটা আছে ইউটিউব চেনেল এটা সৰুকৈ আৰু জুননেহা ক্ৰিয়েশ্যন বুলি সকলো ৰাইজে মৰম দিছে একচুৱেলি অতি সোনকালে চেনেলটোত বহুতখিনি মোৰ ফ্ৰেণ্ড ফল'য়িঙো আহিছে
জোন নেহা ক্ৰিয়েশ্যন তাতে মই অন্তিম চিনেমাখন মোক ৰিলিজ দিয়া আছে আৰু যিসকলে নোচোৱাসকলে এবাৰ চাব তাত অলপ বুজি পাব কিছু নতুনত্ব কাহিনী এটা লৈ আমাৰ পৰিচালনা কৰিছে বুধিন খনিকৰ যিজন আমাৰ ৰং চিৰিয়েলৰ যিখন চিৰিয়েলবিলাকৰ যিজন ডাইৰেক্টৰ কৰি আছে বুলি তেখেতেই কৰিছিলে আৰু এজন আমাৰ ছাৰ এজন আছে মানে অপূৰ্বজ্যোতি ভূঞা তেখেতেও বহুতখিনি সহায় কৰে আমাক কিন্তু প্ৰডাকশ্যনটো আমাৰ নিজৰে হয় কিন্তু তেখেতে আমাক আৰ্থিকভাৱে বহুতখিনি সহায় কৰে মানে এই চিৰিয়েলখনৰ মানে চিনেমা ফিল্মটোৰ কাৰণে আৰু অন্তিম হওক বহুকেইজন মানুহে মই নাম নলওঁ আৰু বহুকেইজন ব্যক্তিসকলে বহুতেই মানে সহায় কৰিছে আমাক মানে সহায় মানে কৈছে তোমালোকে এনেকৈ এখন ফিল্ম বনোৱা আৰু আমাৰ কি ক'ত লাগে আমি তোমালোকক সকলো ফালৰ পৰা সহায় কৰিম তো অন্তিমখন গোটেই আপোনাৰ মানে কাহিনীটো লিখিছে আমাৰ বুধিন খনিকৈ আৰু ডাইৰেকশ্যন কৰিছে বুধিন খনিকৈ আৰু গুৱাহাটীৰ টিম আৰু আহিছে আৰু আমাৰ ইয়াতে আমি লোকেল এৰিয়াতে কৰা হৈছে মানে মই ভবা নাছিলোঁ অন্তিমতো যে ইমানখিনি মৰম দিব আৰু সকলোৱে ভালেই পাইছে আৰু এটা নেচাৰেল কেৰেক্টাৰ এটা মই কৰিছোঁ এটা দুখীয়া ঘৰৰ এটা কেৰেক্টাৰ আৰু কাহিনীটো খুব সুন্দৰ আৰু এতিয়া হয়তো মই কৈ দিবলৈ বেয়া পাইছোঁ কিন্তু আপোনালোকে এবাৰ চালে অন্তিমখনত খুব ভাল পাব মোৰ চেনেলটোতে আছে জোন নেহা ক্ৰিয়েশ্যনত আৰু সেই অন্তিমৰ দ্বাৰাই মই অভিনয়টো অলপ প্ৰফেচনেলি আৰম্ভ কৰিছোঁ যে আৰু কিন্তু আৰম্ভ কৰিলোঁ কিন্তু মই ভবা নাছিলোঁ ইমান মৰম পাম বুলি কম দিনৰ সময়তে মানে বহুখিনি মৰম পালোঁ কিয় দুদিনতে অন্তিমখন 1,50,000 ভিউজ হৈছে আৰু কমেণ্টবোৰো পঢ়িছোঁ সকলোৱে বহুত ভাল কৰিছে মৰম দিছে আশীৰ্বাদ কৰিছে ভাল লাগিলে আৰু এতিয়া ৰিচেণ্টলি এখন চিনেমা সেই অন্তিমখনৰ দ্বাৰাই চিনেমাখনতো সুযোগ পাইছোঁ কৰিবলৈ এতিয়ালৈকে যিসকলে অন্তিম শ্বৰ্ট ফিল্মটো চোৱা নাই তেওঁলোকে জোন নেহা ক্ৰিয়েশ্যন যিটো ইউটিউব চেনেল আছে তাত গৈ সেই চিনেমাটো চাব পাৰিব খুব ভাল কাম কৰিছে জোনে তাত আৰু জোনৰ পৰা এতিয়া আমি জানিব বিচাৰিম প্ৰথম কেমেৰা ফেচ কৰিছিলে এক্টৰ হিচাপে তাৰ অনুভৱটো অকণমান কোৱাচোন মানে কেমেৰা ফেচ কৰাটো সেইটোতো চিনেমাটো নহ'ব এইটোতো মিউজিক এলবামত আছিলে প্ৰথম একেবাৰে কেমেৰা আগত যিটো ফেচ কৰিছিলোঁ সেইটো ৰাইজে চোৱা নাই এতিয়ালৈকে সেইটো গান মানে লুকাইহে আছে একচুৱেলি মোৰ মানে আপোনাৰ এণ্টাৰটেইন অসমৰ যিজন আমাৰ ডাইৰেক্টৰ যিজন মানে সঞ্চালক তেখেতৰ লগত মই আৰম্ভণিত আমাৰ ঘৰত এখন ডিছকাছ কৰিছিলোঁ তেখেতে একচুৱেলি যোন মানে মই বুলি ভবা নাছিলে বেলেগজনো কোনো নহয় মোৰ সখী হয় ইয়াৰে গোবিন্দ বুলি কয় যাক মই ইয়াত বাবু বুলি চিনি পায় মানে তেখেতৰ এটা গানত তেতিয়া মোৰ সখী নাছিলে মানে সখীটো এতিয়া হৈছিলে তেখেতে এটা গান কৰিছিলে খুব ধুনীয়া গান এটা অফিচিয়েল ভিডিঅ' তাতো কিন্তু চিনেমাখনত যিজন এক্টৰ সুব্ৰত দেউৰী তেখেতে কিন্তু সেই গানটোত আৰম্ভণি তেখেতেও কৰিছিলে ময়ো কৰিছিলোঁ সুব্ৰত দেউৰীয়েও সেই সখী গানটোতে কিন্তু আৰম্ভণিও কৰিছিলে আৰু ময়ো সেইটোত মই অলপ ছাপৰ্টিং কেৰেক্টাৰ আছিলোঁ তেখেত নিজৰ মেইন কেৰেক্টাৰত আছিলে গানটোত মই সৰু এটা কেৰেক্টাৰ কৰিছিলোঁ একেবাৰে ক্ষীণমিন পাতলা ল'ৰা এটা গানটো বহুতে চোৱা নাই সেইটো নদীৰ সোঁতে সোঁতে বুলি গান আছিলে কিন্তু তাত এজন বিশ্বনাথ চাৰিআলি কেমেৰামেন আছিলে দাদাৰ মানে মৃণাল বুলি কয় তেখেতে কেমেৰা কৰিছিলে কিন্তু অলপ ভয় ভাৱ এটা আছিলে যে কেমেৰা আগত কিনো হয় কিন্তু প্ৰথম তেতিয়া মই নেহাক লগ পোৱা নাই তেতিয়া এইটো বহুত বছৰৰ কথা এইটো বিমাৰীত কৰিছিলোঁগৈ একদম সৰু কেৰেক্টাৰ এটা কৰিছিলোঁ তেতিয়াই মনত ভাবিছিলোঁ যে কিবা এটা কৰিম এক্টিং লাইনত কিন্তু তথাপিতো মোৰ মনত কিন্তু এটাই খেলাইছিলে মই কোৰিঅ'গ্ৰাফাৰ বা ডাইৰেক্টৰ এজন হ'ম কিন্তু পিছত যেতিয়া আহি নেহাক লগ পালোঁ নেহাইহে মানে মোক এক্টিং লাইনত টানি আনিলে শ্বৰ্ট ফিল্মটোৰ যিটো কাহিনী আছে তাৰ যিটো সেই তোমাৰ এক্টিঙৰ লগত জড়িত যিটো কাহিনী আছে অকণমান জনালে ভাল হ'ব কিছুমান মানুহে জানিব বিচাৰে কাহিনীটো বেলেগ একো নহয় এটা মই মানে মোৰ পিতৃ মাতৃ নাইকিয়া মই ক'ৰবাত মানে ক'ৰ পৰা আহিছোঁ সেইটো মই দেখুওৱা নাই যিটো পাৰ্ট 2 ওলাব তাতহে হয়তো ওলাব এতিয়া কৈ দিলে বেয়া হ'ব মই মানে মোৰ মা দেউতা কোনো নাই মই দুখীয়া ঘৰৰ কেৰেক্টাৰ মই কষ্ট কৰি কাম কৰি খাওঁ মানে আৰু নেহা এখন ভাল মানুহ ঘৰৰ ছোৱালী আৰু আমাৰ দুজনৰ মাজত প্ৰেম হয় আৰু এটা গুণ্ডা থাকে মোৰ বন্ধুৱে ৰৌমাৰী হয় দিব্যজিত দাস তেওঁ কৰিছে সেইটো কেৰেক্টাৰ মানে ভিলেইন কেৰেক্টাৰটো তেওঁ কৰিছে তেওঁ মানে এওঁক বিয়া পাতিব বিচাৰে আৰু এওঁ আকৌ মোৰ লগত বিয়া হ'ব বিচাৰে তাৰ দুয়ো আমি ভাল পোৱাটো আমি দেখুওৱা নাই এইটো মানে পাৰ্ট 2টোত দেখাম যে ভাল পোৱাটো আমাৰ বিয়া হৈ গ'ল বিয়া আমি পলাই ক'ৰবাত থাকোঁগৈ আৰু গুণ্ডাটোৱে মানে অলপ ঘৰ চৰ জ্বলাই দিয়াৰ পৰা পিছত তেওঁক মানে অলপ ধৰ্ষণ কৰিবলৈ চেষ্টা কৰোঁতে মানে একশ্যনো আছে কাহিনীটো মানে এইটো কাৰণে ভাল পাব যদি কোনো কাটকুট কৰি নাচায় কিন্তু এটা ভাল এটা মেছেজ এটাও আছে আৰু অসমৰ ৰাইজৰ কাৰণে আৰু চায়ো ভাল পাব আৰু বিশেষকৈ চাওক আপোনালোকক মই একচুৱেলি হাতযোৰ কৰি কৈছোঁ কিন্তু আপোনালোকে ইমানখিনি মৰম দিছে তাৰ বাবে এইটো অশেষ ধন্যবাদ যিমানখিনি ধন্যবাদ দিলেও আপোনালোকলৈ কম হ'ব অসমৰ ৰাইজক যিহেতু কম দিনৰ ভিতৰতে অন্তিমক বহুতখিনি মৰম যাছিলে
আৰু লগতে মই ক'তো আজিলৈকে অভিনয় নিশিকাকৈ অন্তিমখন কৰিবলৈ চেষ্টা কৰিছোঁ তাত এটা নেচাৰেল কেৰেক্টাৰ কৰিছোঁ যদি কিবা তাৰ ভিতৰতে ভুল হৈছে আপোনালোক সকলোৱে ক্ষমা কৰি দিব কিয়নো নিশিকাকৈ যে ইমানখিনি কৰিবলৈ চেষ্টা কৰিছোঁ তাৰ বাবে আপোনালোকে ক্ষমা কৰি দিব মই সেইটো জানোৱেই কিন্তু এবাৰ চালে হয়তো আমাৰ ভুলখিনিও আপোনালোকে ক'ব পাৰিব যে জোন বা নেহা তোমালোকৰ এইবিলাক জেগাত অলপ ভুল হৈ আছে এইবিলাক ঠিক কৰি কিন্তু বাকী একো নালাগে যে আপোনালোকে আমাৰ ভুলখিনি শুধৰাই দিলেই হ'ল বাকী মই একো নিবিচাৰোঁ অন্তিমতো কিছুমান ভুল হ'ব পাৰে যে এইটো নহয় আমাৰ যে এক্টিং ভাল হৈছে সেইটো নহয় হয়তো য'ত ভুল হৈছে আমি সেইখিনি শুধৰাই ল'ম নেক্সট সেইকাৰণে আপোনালোকে এবাৰ চাওক অন্তিমখন চাই ভাল পাব নিশ্চয় এতিয়া চিৰিয়েলতো তুমি কাম কৰিছা বিশেষভাৱে বেহাৰবাৰী আউটপোষ্টৰ এখন এনেকুৱা এখন ছবি যিখন অসমৰ ৰাইজৰ একদম জনপ্ৰিয় ধাৰাবাহিক তেওঁ তাত মানে আমি সুবিধাটো এনেকৈ পাইছিলোঁ আমি গান এটা কৰিছিলোঁ খুব চলিছিলে গানটো কম্বল বুলি মোৰ প্ৰথম ভিডিঅ' নহয় অফিচিয়েল মানে মোৰ জীৱনৰ ভাইৰেল হোৱা প্ৰথমটো ভিডিঅ' মানে ভাইৰেল হোৱা এই মানে আপোনাৰ বৰ সাংঘাতিককৈ ভাইৰেল হৈছিলে কম্বল আৰু কম্বল গানটো মানে আকাশ প্ৰীতম দাই আৰু আইলিতা বাই গাইছিলে আৰু তাত কোৰিঅ'গ্ৰাফ কৰিছিলে উদয় শংকৰ আমাৰ অসমৰ জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ উদয় শংকৰ আৰু তাত বুদিন খনিকৰ ডাইৰেকশ্যনত আছিলে তাৰপৰা আপোনাৰ সেই গানটো মানে যিজন বেহাৰবাৰী জনপ্ৰিয় ধাৰাবাহিকখনৰ এক্টৰ ৰাকেশ যিজন অৰিজিনেল নাম ৰিণ্টু আকৌ বিউটি বাইলুং তেখেতলোক দুয়ো আমাৰ গানটোত আছিলে তাৰপৰা ৰাকেশ দাই কি কৰিলে যে তোমালোকৰ গানটোৰ প্ৰমোশ্যনৰ কাৰণে তোমালোকক নিমন্ত্ৰণ কৰিছোঁ আহা আৰু অকণমান বেহাৰবাৰীটো অভিনয় কৰি যোৱা তোমালোকলৈ ভাল হ'ব আৰু সেইটো একচুৱেলি ভগৱানৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ আৰু ৰাকেশ দাৰ এইকণ সহায় হয়তো জীৱনত কেতিয়াও নাপাহৰিম তেওঁ মাতি দিলে আমি গ'লোঁ কৰিলোঁ অকণমানহে এটা খণ্ডতে আৰু মানে দুটা খণ্ডত এটা খণ্ডত আমাৰ নামবোৰ ওলাই আছে জোন আৰু নেহা বুলি কিন্তু মানে তাত আমি মানুহটোকেইটা ওলোৱা নাই পিছৰ খণ্ডটোত কিন্তু আমি দুয়ো ওলাইছোঁ তাত ভাল লাগিলে এটা মানে ইমান এখন জনপ্ৰিয় ধাৰাবাহিক যে মাথাটো যে অকণমান হ'লেও দি যে ওলাই আহিব পাৰিছোঁ এইটো জীৱনত মানে থাকি যাব আৰু এতিয়াও এইটো নহয় ৰাকেশ দাই অলৰেডি মানে কৈছে আৰু যে কেতিয়াবা তোমালোকৰ গুৱাহাটীত যেতিয়া আহিবা কিয়নো চিৰিয়েল এখনত আপুনি কাম কৰিব হ'লে গুৱাহাটীত আপুনি ছেটেল হৈ যাব লাগিব কিয় আপুনি ইয়াৰ পৰা মই যোৱালৈকে সেইটো এপিছ'ডত বেলেগে কামটো অলৰেডি লৈয়ে লয় সেইকাৰণে কৈছে তোমালোক যেতিয়া গুৱাহাটীত ছেটেল হ'বা নিশ্চয় আকৌ মাতিম তোমালোকে তেতিয়া কৰিব পাৰিবা এতিয়া বৰ্তমানৰ কথা যদি আমি কওঁ বৰ্তমান ক'ত ব্যস্ত আছে প্ৰজেক্ট আছে কেইটা প্ৰজেক্ট আছে হাতত কি চলি আছে বৰ্তমান নেহাটো এতিয়া কলেজত গৈ আছে কিন্তু তাই চিনেমাখনৰ শ্বুটিঙৰ বাবে তাই 35 দিন নে 37 দিন ছুটি ল'বলগীয়া হৈছে আৰু সেই চিনেমাখন এতিয়ালৈকে শেষ হোৱা নাই মানে আপোনাৰ যুঁজখনৰ কথা কৈছোঁ শ্বুটিং শেষ হোৱা নাই এতিয়া সেই চিনেমাখনৰ কাৰণে আমি এইকেইদিন মানে অকণ ছুটীত আহিছোঁ আৰু বেছিদিন নাই আৰু 10-15 দিনমান শ্বুটিং হ'ব তাৰ বাবে আকৌ আমি যাব লাগিব এতিয়া সেই শ্বুটিঙৰ কাৰণে ব্যস্ততা হৈ আছোঁ আৰু লগতে মানে যিকণ ফ্ৰী থাকোঁ ঘৰত অলপ ধেমালি ধুমুলা কৰি থাকোঁ আৰু লগতে মোৰ ভতিজা কেইটামান আছে সিহঁতৰ লগতো অকণমান ঘূৰি মেলি থাকোঁ আৰু ঢোল বজোৱাটো চলি আছে ঢোল মানে ঘৰতে সন্ধিয়া টাইমত অলপ নেগেৰা চেগেৰাটো অলপ এনেই বজাই থাকোঁ ইমান নাজানো কিন্তু অলপ চেষ্টা কৰি থাকোঁ আৰু তাৰমানে এতিয়া ছুটি পালে তেওঁ মানে আকৌ ঢোলটো ধৰে তেওঁ সেইটো খুব ভাল লাগিছে আৰু লগতে তেওঁ নেগৰাও বজায় অলপ মানে ইমান নহয় আৰু অলপ ঘৰতে আছে বজাই থাকোঁ তেওঁ ক'বলৈ টান পাইছে কিন্তু চাৰিওফালৰ পৰা মাল্টি টেলেণ্টেড জোন আমাৰ লগত আছে আমি তেওঁৰ লগত কথা পাতি আছোঁ ভৱিষ্যতৰ যদি পৰিকল্পনাৰ কথা মই জানিব বিচাৰোঁ জোনৰ পৰা ভৱিষ্যত পৰিকল্পনা কি আছে তোমাৰ ভৱিষ্যত বুলিবলৈ বাৰু বহুতখিনিয়ে আছে কিন্তু মই বিশেষকৈ এইটো বিচাৰোঁ যিটো নেহাই মই একেলগে জোন নেহা হিচাপে কাম কৰি আছোঁ দুয়ো এনেকৈয়ে কাম কৰি যাওঁ কাম বহুত কষ্ট কৰিম যিটো সৰুৰে পৰা মই কষ্ট কৰি আহিছোঁ এই নৃত্য সেয়াতে হওক অভিনয় ক্ষেত্ৰতে হওক আৰু বহুতখিনি কষ্ট কৰি যাম অসমৰ ৰাইজক যিমান পাৰোঁ নেহা মই ভাল কাম দিবলৈ চেষ্টা কৰিম আৰু এখন যিহেতু এতিয়া চিনেমাখনত যিহেতু সুবিধা পাইছে এজন ভাল অভিনেতাৰ লগত কাম কৰিবলৈ মই বিচাৰিম যিহেতু আমাৰ অসমতো বহুতকেইজন জনপ্ৰিয় অভিনেতা আছে ভাল অভিনেত্ৰী আছে তেখেতলোকৰ লগত কাম কৰিবলৈ সপোন এটা আছে বেলেগত নহয় মানে অসমতে হওক কিন্তু ভাল এখন ছবিগৃহত চলা ছবি এখনত কৰিবলৈ এটা সপোন এটা আছে কিন্তু যিমান পাৰোঁ চেষ্টা কৰি যাম কষ্ট কৰি যাম হয়তো এদিন সেই সপোনটো দিঠকত পৰিণত হ'বও পাৰে তেনেকুৱা বিশেষ সপোন আছে নেকি কোনোবা পাৰ্টিকুলাৰ নাম ল'ব খুজিবা নেকি যাৰ লগত কাম কৰাৰ বিশেষ সপোন এটা আছে তোমাৰ আছে বাৰু মোৰ যিহেতু আমাৰ চিনি পায় অসমৰে যিহেতু বেহাৰবাৰীতে কাম কৰে কেকেদা সিদ্ধাৰ্থ শৰ্মা তেখেত মোৰ বহুত মানে ফেভৰেট হয় আৰু তেখেতৰ লগত কাম কৰিবলৈ ইচ্ছা কিন্তু তেখেতৰ লগত কথা বতৰা হৈ থাকে বাৰু কিন্তু এতিয়া ৰিচেণ্টলি মোৰ গান এটাও আহি আছে
গান কেইবাটাও আহি আছে, নেহা এটা আহি আছে, মোৰো এটা আহি আছে, কিন্তু আৰু নেক্সট প্ৰজেক্ট এটা আহি আছে। প্ৰজেক্টটোত মানে কেকেটাৰ লগত কাম এটা কৰিবলৈ সুযোগ এটা মানে মন আছে, আৰু হয়তো অতি সোনকালে সেইটো কাম কৰিবলৈ মানে ৰাইজৰ আগলৈ এইটো আগবঢ়াই দিয়া হ'ব। আৰু এতিয়া আমি জনামতে যিটো অভিনয় ক্ষেত্ৰখন অসমৰ অন্য জেগাৰ তুলনাত ইয়াত কম্পিটিশ্যনটো খুব বেছি, ষ্ট্ৰাগলটো খুব বেছি। তাৰমানে এক্টিঙৰ ক্ষেত্ৰত আৰু বিশেষকৈ কালচাৰেল লাইনৰ যদি আমি কথা কওঁ, তাত মানে অসমত টেলেণ্টৰ কোনো অভাৱ নাই। এই ষ্ট্ৰাগলৰ মাজত লাইফটো কেনেকৈ চলি আছে এতিয়া? তাৰ বাহিৰেও মানুহ কাম থাকে তোমালোকৰ। এতিয়া আপুনি যিহেতু ক'লে কম্পিটিশ্যনটো বেছি ন, আমাৰ অসমত বুলি গোটেই অসমততো বাৰু নধৰোঁ, কিন্তু গোটেই অসমত প্ৰতিভা কোনো মানে হেৰি নাই, অভাৱ নাই, বহুত আছে। আমাতকৈ বহুত বেছি আছে। আমিতো শুদ্ধ কণ মানে সামান্য অকণমান অভিনয়, ডান্স, ঢোল এইবোৰ কৰিবলৈ অকণমান ক্ষুদ্ৰকণ চেষ্টাহে কৰিছোঁ। আমাতকৈ বহুত অভিনেতা, অভিনেত্ৰী, ডান্সাৰ, ঢুলীয়া বহুত আছে। কিন্তু এটাই আমাৰ অসমত প্ৰব্লেম, মই বেলেগৰ কথা নকওঁ, মই যিটো বিহালীৰ ল'ৰা, মই বিহালী সমষ্টিৰ কথাই কওঁ। আজি আপুনি গোটেই বিহালীত যদি ভালকৈ ঘূৰোঁ বুলি কয়, ইয়াতো প্ৰতিভা আপুনি বহুত পাব। আৰু অকল ডান্স বা ঢোলেই নহয়, ইয়াত ছিংগাৰ পাব, ডান্সাৰ পাব, অভিনেতা পাব, আৰু মানে স্পৰ্টছ মানে খেল খেলাৰ পাব। মানে বহু বিভাগত বহুখিনিয়ে আছে ইয়াত। কিন্তু আমাৰ এটাই প্ৰব্লেম, আমাৰ যিটো আৰ্থিক অৱস্থাটো অকণ দুৰ্বল আমাৰ অসমীয়াসকলৰ। মানে সকলো নহয় আৰু, যেনেকৈ কিছুমানৰ কথা কৈছোঁ, সকলোতো আৰ্থিক অৱস্থা দুৰ্বল নহয়। যিবিলাক মানে সভাগ যিবিলাক প্ৰতিভা মানে, সেই প্ৰতিভাসকলক আপুনি চাবচোন, যাৰ বেছি প্ৰতিভা আছে তেওঁ কিন্তু আৰ্থিক অৱস্থাটো অকণ দুৰ্বল থাকে, আপুনি চাব। কিন্তু তেওঁলোকে মানে এটা প্লেটফৰ্মটো নাপায় সোনকালে। কিন্তু তেওঁ বহুত কষ্ট কৰিলে পিছত পায়গৈ, কিন্তু অলপ মানে হঠাতে পাবলৈ নাপায়গৈ, চাব। কিন্তু আমাক মানে এতিয়া যদি আমাক যদি কোনোবাই তেনেকুৱা এটা প্লেটফৰ্ম দিয়ে, আমি নিশ্চয় আগবাঢ়ি যাবলৈ সুযোগ পাম। সেইকাৰণে অসমৰ ৰাইজৰ আগত এটাই কৈছোঁ, যিসকল আপোনালোকৰ গাঁৱতে হওক বা আপোনালোকৰ টাউনতে হওক, যিসকল ভাল প্ৰতিভা শিল্পীসকল আছে, তেওঁলোকক সকলোৱে সহায় কৰক। তেওঁলোক আৰু আগবাঢ়ি যাবলৈ তেওঁলোকে চেষ্টা কৰিও আছে আৰু কৰিও যাব, কষ্ট কৰিও যাব। কিন্তু আগবঢ়াই নিলে মানে মোৰে নহয় আৰু সকলো ফালৰ পৰা ভাল, আৰু সকলোৱে ভাল পাব। যিহেতু প্ৰতিভাশীল ব্যক্তিসকলক আগবঢ়াই নিয়াটো সকলোৰে দায়িত্ব। নহয়, এতিয়া সেইটো নিজৰ জেগাত ঠিকে আছে, প্ৰতিভাৰ আমাৰ অভাৱ নাই, আমি সকলোৱে জানে এই কথাটো। কিন্তু তাৰ মাজতে তিষ্ঠি থকাটো, মোৰ কথা যদি তোমাৰ কথাটো যদি মই কওঁ, মানে সেইটোৱে কি বুলি ক'ম, এতিয়া সময়টো মানে সকলো ফালৰ পৰা মিলাবলগীয়া হৈছে। এতিয়া শ্বুটিং বুলি ক'লোঁ, এতিয়া বিশেষকৈ এইটো ক্ষেত্ৰত এতিয়া মই নাম কেইবাজনো ল'ব লাগিব। এতিয়া মোৰো হয়, নেহাৰ পিতৃ মাতৃসকলৰ ফালৰ পৰা এইটো ছাপোৰ্টটো মানে সাংঘাতিককৈ পাওঁ, যে আমুকত মাতিছে, নেহা পিতৃ মাতৃসকলে আমাক এইটো না কেতিয়াও নকয়। আৰু আমাৰ দেউতা দাদাসকলৰ ফালৰ পৰা উৎসাহটো, আশীৰ্বাদটোতো সদায় আছেই। নেহা মাক দেউতাসকলে মানে মোৰো মা দেউতা, তেখেতলোকে মানে এইটো ক্ষেত্ৰত বহুখিনিয়ে আগবঢ়াই নিছে। আৰু মেইন আমি আগবাঢ়ি যোৱা ক্ষেত্ৰত প্ৰথম মানুহ হ'ল নেহা পিতৃ মাতৃ, মানে অভিনয় ক্ষেত্ৰত। আৰু মোৰ যিখিনি ডান্স আৰু ঢোলৰ আছিলে, সেইখিনি মোৰ মা আছিলে। আৰু মোৰ মাটো বৰ্তমান এই পৃথিৱীত নাইকিয়া বাৰু, কিন্তু সেই মায়ে মানে বহুতখিনি আগুৱাই যাবলৈ মোক প্ৰচেষ্টা চলাই দিছিলে, যে তুমি আগবাঢ়ি যোৱা বুলি। মা বাৰু এতিয়া পৃথিৱীত নাইকিয়া, কিন্তু মায়ে এইটো কাম কৰিছিলে। কিন্তু অভিনয় ক্ষেত্ৰত নেহা পিতৃ মাতৃ আছে। এতিয়া নেহা আমাৰ লগত আছে। নেহা, প্ৰথমে আমি তোমাক স্বাগতম জনাই। নমস্কাৰ। পোনপ্ৰথমে মই এণ্টাৰটেইন অসমৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক ইমানখিনি মৰম আৰু উৎসাহ দিয়াৰ বাবে, আৰু লগতে এই অনুষ্ঠানটোত এইকণ সুবিধা দিয়াৰ বাবে। নেহা, এতিয়া প্ৰথমে আমি তোমাৰ পৰা জানিব বিচাৰিম, বৰ্তমান তোমাৰ খবৰ কেনেকৈ আছে? বৰ্তমান খবৰ ভালেই। কি চলি আছে এতিয়া? এতিয়া আজি অলপ ব্যস্ততাও আছিলোঁ বাৰু, কিয়নো আজি মোৰ পৰীক্ষা এটাও আছিলে। আমি কথাটো শুনিছিলোঁ বাৰু, পৰীক্ষাৰ কথা এটা চলি আছে। কিহৰ পৰীক্ষা দি আছা তুমি? মই এবাৰ BA 5th চেমত আছা। এতিয়া কথা হ'ল, তুমি এক্টিঙৰ জগতত বিশেষভাৱে আৰু ডান্সিঙত খুব সৰুৰ পৰাই লাগি আছা বুলি আমি গম পাওঁ। বিশেষকৈ ডান্সিঙৰ কথা যদি আমি কওঁ, এইটো কেতিয়াৰ পৰা আৰম্ভ কৰিছা আৰু ক'ত ক'ত তুমি পাৰফৰ্ম কৰিবলৈ সুবিধা পাইছা, সেই বিষয়ে অকণমান বহলভাৱে জনালে আমি ভাল পালোঁ হয়। মোৰ সৰুৰে পৰা মই এগৰাকী নৃত্যশিল্পী আৰু লগতে অভিনেত্ৰী হোৱাৰ মোৰ বহুত সপোন আছিল।
আৰু নাজানো সেই সপোন কিমান দিঠকত পৰিণত হ'ব কিন্তু তথাপিও আজি ইমানখিনিত আগবাঢ়ি আহিবলৈ সক্ষম হৈছোঁ বহুত ভাল লাগিছে আৰু সঁচাকৈ ক'বলৈ গ'লে এই সক্ষম হোৱাৰ আঁৰতে মই মা পাপাৰ নাম ল'ব লাগিব জুনৰ নাম ল'ব লাগিব আৰু সুকন্যা বা এজনী আছে বাৰ নাম ল'ব লাগিব আৰু লগতে মোৰ শিক্ষাগুৰুসকলৰ নাম ল'ব লাগিব কিয়নো মই সৰুৰে পৰা ক্লাছ 3 মানৰ পৰাই মই নাচি বহুত ভাল পাইছিলোঁ আৰু সেই হিচাপতে মই সৰুৰে পৰা নিজেই নাচি আহিছিলোঁ সৰুতে মোৰ কোনো ধৰণৰ গুৰু নাছিলে ডান্সৰ আৰু তেনেতে নাচি আজি ইমানখিনিত উপনীত হ'ব পাৰিছোঁ আৰু বিশেষকৈ মোৰ আজি এটা কথা মনত পৰিছে যেতিয়া ক্লাছ 3ত আছিলোঁ মই তেতিয়া মোৰ যেহেতু গুৰু নাছিলে তেতিয়া আমাৰ গাঁৱতে এখন বিহু মেলা অনুষ্ঠিত হৈছিলে তেতিয়া তাত যেহেতু মোৰ কোনো গুৰুৱে নাছিলে তেতিয়া তাততো প্ৰতিযোগিতা সকলোৱে অংশগ্ৰহণ কৰিছে তেতিয়া মোৰো মানে বহুত মন আৰু তাত অংশগ্ৰহণ কৰিবলৈ তাৰপিছতে মই তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু তেতিয়া প্ৰথম গানটো আছিলে মোৰ জুণ্ডা ইমান গুণ্ডাৰ যোনটো হিৰতে সেন্দুৰ লৈ নিজে টিভি চাই পেলাই যিমান মানে জানো আৰু সিমানখিনি নাচিবলৈ ট্ৰাই কৰিছিলোঁ তেতিয়া আৰু পুৰস্কৃতও হৈছিলোঁ বাৰু সেইটোত তাৰপিছত তেনেদৰে মই ক্লাছ 9-10ত পালোঁগৈ মই তেতিয়া পূব বিহালীত পঢ়িছিলোঁ আৰু পূব বিহালীতো মোক মোৰ শিক্ষাগুৰুসকলে বহুত ধৰণে সহায় কৰিছিলে আৰু তেতিয়া যেতিয়াই কিবা এটা কালচাৰেল প্ৰগ্ৰেম হয় তেতিয়াই মোক কয় যে নেহা এনেকৈ নাচিব লাগিব তেতিয়া মই মাহঁতক আহি পেলাই কওঁ যে মা এনেকৈ মোক নাচ এনেকৈ ছাৰহঁতে নাচিব কৈছে এতিয়া কিবা এটা প্ৰকাৰে হ'লেও মোক নাচ এটা শিকাই দিয়াচোন কোনো শিক্ষাগুৰু নাছিলে মোৰ 9-10লৈকে তাৰপিছত তেনেকৈ মাহঁতক আহি পেলাই কওঁ যে মা মোক এনেকৈ ডান্স এটা ছাৰে কৰিব কৈছে নকৰিলেতো এতিয়া বেয়া হ'ব তুমি মোক যেনে তেনে গান এটা শিকাই দিবলৈ কোৱাচোন কাৰোবাক এতিয়া মায়ে কি কৰে আমাৰ ওচৰতে বা এজনী আছিলে সুকন্যা বাক নাচ শিকাই দিবলৈ ক'লে তেনেকৈ সুকন্যা বাও নাচ শিকাই দিয়াৰ পিছতে স্কুলতো তেনেকৈ নাচি পেলি বহুতো হেৰিয়াত মই পুৰস্কৃত হৈছোঁ আৰু তেনেদৰে মই আহি এতিয়া BA পাইছোঁহি BA 5th চেম আৰু তাৰপিছতে মই জুনক লগ পালোঁ যোনেও মোক ডান্সৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিছে আৰু বহুতখিনি নজনা কথা তেখেতেও মোক শিকাই দিছে আৰু সেই ক্ষেত্ৰতো মই আজি ইমানখিনিত উপনীত হ'ব পাৰিছোঁ আৰু লগতে মই এটা কথা কওঁ যে মই এতিয়া বিহালী স্নাতক মহাবিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থী আৰু মোৰ শিক্ষাগুৰুসকলেও মোক যোনখিনি এই দিশটোৰ ক্ষেত্ৰত আগুৱাই নিছে সঁচাকৈ মই সৌভাগ্য বুলি ক'ব লাগিব কিয়নো ক'বলৈ গ'লে টুনটুন ছাৰ মিতালী মেম গুণজিৎ ছাৰ আমাৰ বিনোদ সুবেদী ছাৰ তেনেকৈ বহুত কেইজন শিক্ষাগুৰুৱে মোক সহায় কৰিছে এইটো দিশত বিশেষকৈ বহুতখিনি সহায় কৰিছে আৰু আজি ডান্সিঙৰ ক্ষেত্ৰত অভিনয়ৰ ক্ষেত্ৰত আজি সকলোৰে ফালৰ পৰা মই আজি এইটো দিশত আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ এতিয়া আমি তোমাৰ ঘৰত অহাৰ লগে লগে আমি দেখি পাইছিলোঁ ঢেৰ বঁটা আছে ইয়াত বঁটাখিনি চব তোমাৰে হ'বলা আমি যিমান জানো এইটো ক'ত পাইছা সেই বিষয়ে অকণমান জনাবা নেকি কেনেকুৱা কম্পিটিশ্যন তুমি জইন কৰিছিলা পুৰস্কাৰ পাইছা তুমি বহুত জেগাতে তেনেকৈ মই কম্পিটিশ্যনত ভাগ লৈছিলোঁ বিশ্বনাথ চাৰিআলিতে হওক বা লখিমপুৰতে হওক তেনেকৈ ভাগ লৈছোঁ ঠিক তেনেদৰে পুৰস্কৃতও হৈছোঁ আৰু বিশেষকৈ মই আমাৰ তেনেকৈ ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেমবোৰতো যাওঁ মানে এজ এ গেষ্ট হিচাপে ডান্স কৰোঁ তেনেকৈ অল আছাম ভিত্তিকতো মই এজ এ গেষ্ট হিচাপে ডান্স কৰা হয় প্ৰতিযোগিতা হিচাপে ডান্স কৰা নহয় মানে এতিয়া ইণ্টাৰনেশ্যনেল প্ৰগ্ৰামবিলাকত যাওঁ বুলি কৈছা তুমি সেইটো ক'লে বহুত মানুহে বুজি নাপায় মানে বহুত মানুহে ধৰিব নোৱাৰিব এইটো কি অনুষ্ঠান হয় সেই বিষয়ে অকণমান জনোৱাচোন ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম বুলি ক'লে কি বুজা যাব ইণ্টাৰনেশ্যনেল মানে অসমৰ বাহিৰত আমি তেনেকৈ কলিকতাত কৰিছোঁ মুম্বাইত কৰিছোঁ ৰাজস্থানত কৰিছোঁ তেনেদৰে তাত বিদেশী মানুহ থাকে নেকি মানে বা আৰ্টিষ্ট থাকে নেকি তাত আপোনাৰ সকলো ধৰণৰ মানুহ থাকে বিভিন্ন জেগাৰ পৰা আহে মণিপুৰ নাগালেণ্ড বিভিন্ন জেগাৰ পৰা আপোনাৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ মানুহ থাকে এক্ট্ৰেছ তেনেকৈ থাকে আৰু তাত আমাক নিমন্ত্ৰণ কৰিছিলে আৰু তেনেকৈ তাত ডান্স কৰা হয় এতিয়া নেহাই বিভিন্ন মঞ্চত পাৰফৰ্ম কৰি আহিছে এলবামতো কাম কৰিছে নেহা পঢ়া শুনাও কৰি আছে তেওঁ 5th চেমত আছে এইবাৰ অহা বছৰ হয়তো তেওঁৰ ডিগ্ৰী কমপ্লিট হ'ব ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত নেহাৰ পৰিকল্পনা
হয় মোৰ সৰুৰে পৰা মই কৈছিলোঁৱেই এগৰাকী নৃত্যশিল্পী আৰু এগৰাকী অভিনেত্ৰী হ'বলৈ মোৰ বহুত সপোন আছিলে নাজানো সেই সপোন কিমান দিঠকত পৰিণত হ'ব মই বিচাৰোঁ যে মই এই লাইনটোত মানে এগৰাকী ভাল নৃত্যশিল্পী আৰু এগৰাকী ভাল অভিনেত্ৰী হ'বলৈ যাতে মই হওঁ যাতে ভৱিষ্যতে মই সেইটোৱে বিচাৰিম আৰু সকলো যাতে অসমবাসী ৰাইজে যাতে যোন আৰু মোক যাতে আশীৰ্বাদ কৰিব যাতে আমি এই ক্ষেত্ৰত আমি আৰু আগুৱাই যাব পাৰোঁ অসমৰ নাম কৰিব পাৰোঁ এতিয়া আমি জুন আৰু নেহাৰ লগত বহুখিনি কথা পাতিলোঁ বহুখিনি কথা তেওঁলোকে আমাক জনালে ফ্ৰেংকলি জনাইছে ভাল লাগিছে তেওঁলোকৰ লগত কথা পাতি আৰু আপোনালোকেও নিশ্চয় ভাল পাব এতিয়া আমি শেষত এই আমাৰ ভিডিঅ'ৰ বিলকুল অন্তিম পৰ্যায়ত আহি উপস্থিত হৈছোঁ এতিয়া শেষত যদি মই কওঁ জুন এতিয়া মোৰ লগত আছে জুন শেষত তোমাৰ ক'বলগীয়া যদি কিবা আছে তোমাৰ পৰা আমি জানিব বিচাৰিম শেষত ক'বলগীয়া তেনেকৈ নাই তথাপিতো প্ৰথমে কৈছোঁ যে যদি আমাৰ এই সাক্ষাৎকাৰটোত যদি কিবা অলপ কওঁতেনে কিবা ভুল হৈছে ক্ষমা কৰি দিব আৰু এটাই বিচাৰোঁ কাম যিহেতু আমি সকলোৱে কৰি যাম নেহাই মই কষ্ট কৰি যাম আপোনালোকৰ মৰমটোৱে বিচাৰিছোঁ আৰু আপোনালোকৰ মৰমে আমাৰ সাহস কিয় আপোনালোকৰ মৰমটো পালে আমি কাম কৰিবলৈ সাহসটো পাওঁ খালি আপোনালোকৰ মৰমটো সদায় যে আমাৰ লগত থাকে তাৰে কামনা কৰিলোঁ আৰু লগতে যিহেতু আজি হঠাৎ দাদাহঁত আজি আমাৰ ঘৰত আহি ওলালহি আৰু এণ্টাৰটেইন অসম চেনেলটো আৰু মই শুনি আছিলোঁ এণ্টাৰটেইন আছাম চেনেলটো যিহেতু ইমান এটা ভাল কাম কৰিবলৈ প্ৰতিভা থকা ব্যক্তিসকলৰ তেখেতলোকে ঘৰত গৈ বা ক'ৰবাত বহি হ'লেও মানে বহুতখিনি কাম তেখেতলোকে ৰাইজৰ ওচৰত প্ৰচাৰ কৰি দিছে যে তেওঁ কি কৰে কি নকৰে এতিয়ালৈকে মই চাইও আছিলোঁ শুনিও আছিলোঁ কিন্তু মই এইটো ভবা নাছিলোঁ যে তেওঁলোক আজি হঠাৎ আহি আমাৰ ঘৰত ওলাবহি আৰু মোৰ এটা বিশেষকৈ ভাল লাগিলে তেওঁলোকে আমাৰ অসমৰ বহুখিনি প্ৰতিভা থকা ব্যক্তিসকলক শিল্পীসকলক যে এনেকৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত যে ইমানখিনি ৰাইজৰ আগত যে প্ৰকাশ কৰাই মানে প্ৰচাৰ কৰি দিছে বা আশীৰ্বাদ কৰি উৎসাহ দি আপোনালোকৰ ৰাইজৰ ওচৰত চিনাকি কৰাই দিছে তাৰ বাবে মোৰ নিজাববীয়াকৈ মই এণ্টাৰটেইন আছাম চেনেলটোৰ বিষয়ববীয়াসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান ভাল কাম কৰি আছে হয়তো আমাৰ তেখেতলোক আমাৰ ইয়াৰে হয় বাৰু বৰগাঙৰে হয় তথাপিতো যে ইমান ভাল কাম কৰি আছে মই শুনি আছিলোঁ আজি দাদাসকলক লগ পালোঁ ভাল লাগিলে আৰু আশা কৰোঁ তেখেতলোকৰ যিটো ইমান ভাল কাম কৰি যোৱা চেনেল এণ্টাৰটেইন আছাম চেনেলটো আপোনালোকে মৰম দিব আৰু আগুৱাই যোৱাৰ ক্ষেত্ৰত আশীৰ্বাদ কৰিব উৎসাহ দিব আৰু চাই থাকিব এণ্টাৰটেইন আছাম বহুখিনি প্ৰতিভা থকা ব্যক্তিসকলক আপোনালোকে দেখা পাব লগ পাব কথা বতৰাবিলাক শুনিব আৰু বিশেষ একো নাই খালি চেনেলটো অলপ মৰম আৰু আশীৰ্বাদ কৰিব ধন্যবাদ জুনৰ লগত আমি বহুখিনি কথা পাতিছোঁ এতিয়া কথা হ'ল যিহেতু ষ্ট্ৰাগলৰ কথাও আহিছে তাত ষ্ট্ৰাগল আমিও কৰি আছোঁ আমাৰ ইউটিউব চেনেল এণ্টাৰটেইন অসমক লৈ আৰু এই ষ্ট্ৰাগলৰ পৰা আপোনালোকে আমাক কিছু সকাহ দিব পাৰে আৰু তাৰ তৰিকা হ'ল আপোনালোকে আমাৰ চেনেলটোক যদি ছাবস্ক্ৰাইব কৰে সেইটোৱে আমাৰ বাবে আশীৰ্বাদ হ'ব যিমান পাৰে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'খিনিক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব আৰু লাইক কৰিব আমাৰ ভিডিঅ'ক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ